লখিমপুৰ জিলাৰ ঢকুৱাখানা সমষ্টিৰ অন্তৰ্গত নগদম পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত পঞ্চায়তৰ সভাপতি শ্ৰী প্ৰফুল্ল দত্ত, কদম জিলা পৰিষদৰ সদস্য তৰুণ গগৈয়ে, ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শিশুৰাম শইকীয়া, স্থানীয় লাট গাঁওবুঢ়া গোবিন্দ সোণোৱালৰ লগতে জিলা মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত একেদিনাই MGNৰেগা আঁচনিৰ অধীনত 22টাকৈ আঁচনিৰ কাম শুভাৰম্ভণি কৰে। পঞ্চায়তৰ সভাপতি প্ৰফুল্ল দত্ত আৰু জিলা পৰিষদৰ সদস্য তৰুণ গগৈদেৱে কয় যে অসম চৰকাৰৰ মন্ত্ৰী তথা ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলেদেৱৰ নেতৃত্বত নগদম পঞ্চায়তত সেই সময়ৰ তুলনাত এতিয়া যথেষ্ট উন্নয়ন হৈছে আৰু এইবাৰ নগদম ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনত মন্ত্ৰী মহোদয়ক বিপুল ভোটত জয়যুক্ত কৰাব আৰু পুনৰ তেওঁৰ নেতৃত্বত আমাৰ পঞ্চায়ত জিলিকি ৰ'ব বুলি কয়। নমস্কাৰ। আজি নগদম গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ৱাৰ্ডত 2020-21 বৰ্ষৰ MGNৰেগা অধীনৰ আমাৰ জিলা পৰিষদ মহোদয়ৰ আৰু আমাৰ নগদম গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ অধীনৰ প্ৰায় 22টা কামৰ আমি অনুমোদন পাইছিলোঁ। তাৰে আজি আমি 10টামান কামৰ শুভাৰম্ভণি কৰিছোঁ। আমাৰ লগতে জিলা পৰিষদৰ সদস্য তৰুণ গগৈ ডাঙৰীয়া আছে, ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ EC আছে আৰু আমাৰ ঢকুৱাখানা জিলা বিজেপিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল আমাৰ লগত আছে আৰু আমি যিকেইটা আঁচনি শুভ উন্মোচন কৰিবলৈ গৈছিলোঁ তাতে স্থানীয় লোকসকলৰ অত্যাধিক সঁহাৰি আজি পাইছোঁ। যিহেতু আগন্তুক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু বিগত 2টা বছৰত আৰু অসম চৰকাৰৰ এই 5টা বছৰত বিশেষকৈ ঢকুৱাখানা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়া ঢকুৱাখানা উন্নয়নৰ লগতে 25টা পঞ্চায়ত আৰু এটা নগৰ উন্নয়ন কমিটিৰ বিভিন্ন ৱাৰ্ডত থকা যিবিলাক জ্বলন্ত সমস্যা এইবিলাকক সমাধান কৰিবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু পঞ্চায়তৰ দ্বাৰা যিবিলাক আঁচনি অনুমোদন কৰা হৈছে তেখেতৰ প্ৰচেষ্টাত, তেখেতৰ আনুগত্যত, তেখেতৰ যিখিনি অফিচ কাম কাজ কৰাৰ যিখিনি দক্ষতা, সেইকাৰণে আমি বিভিন্ন আঁচনিবিলাক খুব সোনকালে অনুমোদন পোৱাৰ কাৰণে আমি লাভালাভ হৈছোঁ আৰু ৰাইজৰ গোটেই কামখিনি কৰি দিয়াৰ কাৰণে ৰাইজে আমাক অত্যন্ত ভাল পাইছে। আৰু আগন্তুক নিৰ্বাচন যিহেতু আহি আছে, আমাৰ এটাই আশা, আজি যেনেকৈ আমাৰ বিভিন্ন ৱাৰ্ডত বিভিন্ন সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ, আগন্তুক 2021 চনৰ নিৰ্বাচনতো যাতে আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়াক পুনৰ সকলোৱে সহায় সহযোগিতা আগবঢ়াই পুনৰ তেখেতক এজন দক্ষ মন্ত্ৰী হিচাপে অসমৰ লগতে ঢকুৱাখানা সমষ্টিৰ বিভিন্ন পঞ্চায়তত, বিভিন্ন ৱাৰ্ডত, বিভিন্ন চুকে কোণে থকা সামাজিক আৰু ব্যক্তিগত যিমানবিলাক অভাৱ অভিযোগ আছে পূৰণ কৰিবৰ কাৰণে তেখেতক যাতে সকলোৱে হাত আগবঢ়ায়, তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। আৰু আজি আমাৰ ইয়াত নগদমত যিমানবিলাক আমাৰ কাৰ্যকৰ্তা, যুৱ মৰ্চা, মহিলা মৰ্চা, ST মৰ্চা ইত্যাদি সকলো মৰ্চাৰ কাৰ্যকৰ্তাসকলে আমাৰ লগত সংগ দি পেলাই গোটেই অনুষ্ঠানটো শুভ আৰম্ভণি অনুষ্ঠানকেইটাত সহযোগিতা কৰিলে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমি ঢকুৱাখানা সমষ্টিৰ বগীনদী ব্লক নগদম পঞ্চায়ত, আজি আমাৰ যি পঞ্চায়তৰ MGNৰেগাৰ প্ৰায় 20টা কাম আমাৰ চেংচন হৈছিলে জিলা পৰিষদ আৰু নগদম পঞ্চায়ত সভাপতিৰ আঁচনি। গতিকে আমি সকলোৱে মিলিজুলি আজি ইয়াতে শুভ উদ্বোধন কৰিছোঁ। তাতে ৰাইজে আজি 25 বছৰ 70 বছৰ আগৰ যিখিনি ৰাইজৰ অভাৱ আছিলে সেই অভাৱখিনি পূৰণ হ'বলৈ গৈ আছে। তাকে আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় নৱদলে ডাঙৰীয়াৰ আপ্ৰাণ চেষ্টাত আজি ঢকুৱাখানা শতগুণে আগবাঢ়ি গৈ আছে। এইখিনি কথা নকলেও হ'ব, সকলোৱে দেখিছে। গতিকে ৰাইজে খুব উৎসাহিতে ভোট দিবলৈ বাট চাই আছে। অনাগত দিনত তেওঁ হাত শক্তিশালী কৰাৰ স্বাৰ্থত ৰাইজে বিপুল ভোট দিবলৈ আগবাঢ়ি আছে। অনাগত বিধানসভা ইলেকশ্যনত তেওঁক বিপুল ভোট দি জয়যুক্ত কৰিব। আমি সকলো ৰাইজে ইয়াতে সহযোগিতাত আমি অনুভৱ কৰিছোঁ। গতিকে আমি আশাবাদী অনাগত দিনত আমি বিপুল ভোট দি সন্মানীয় মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়াক সকলোৱে জয়যুক্ত কৰিব।